दिनै महरीपारा दख'रा बेंगली फरायसा आफादा 2022 इंराजि मायथाइनि Hslc आरो HS आनजादाव सेथि थाखोआव उथ्रिसार जानो हानाय फरायसाफोरखौ मान बावनाय हाबाफारि लादों 79 नं रामगावगुरि फरायसालियाव। बेनिनो मेट्रिक आनजादाव उथ्रिसार जानो हानाय सा 18 जन फरायसा आरो HS आनजादाव उथ्रिसार जानो हानाय सा 9 जन फरायसाफोरखौ मान बावदों। बे बरायनाय हाबाफारिखौ बेखेवनानै होयो तामुलपुर जिल्ला बेंगली फरायसा आफादनि गाहाय नेहाथारि अमरजित देबनाथ बिथाङा। बरायनाय हाबाफारियाव गाहाय आलासि महरै बाहागो लायो गरेस्वर पुलिस थानानि दिथागिरि मृदुल हाजरिका आरो तामुलपुर जिल्ला बेंगली फरायसा आफादनि आफादगिरि बिमल दास, ओनसोलनि मेलेमजिबि बिथांमोनजों लोगोसे महरीपारा बेंगली फरायसा आफादनि बिबानगिरि आरो फरायसुला फरायसुलिफोरा बे हाबाफारियाव बाहागो लायो। আজি আমি সদু বিটিয়াৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মহৰীপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত এখন অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অভিনন্দন অনুষ্ঠানখন আমাৰ মহৰীপাৰা আঞ্চলিক বুলি কোৱাৰ লগে লগে শুক্লা চেৰবাং অঞ্চলৰ যিখিনি অঞ্চল বাঙালী অধ্যুষিত অঞ্চলখিনিক লৈ আমি আমাৰ আজিৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে। এই অভিনন্দন অনুষ্ঠানত 18 জন উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ পোৱা ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ 9 জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ এজন প্ৰতি বছৰৰ দৰে এইবাৰো জনোৱা হৈছে এজন মানে অৱসৰপ্ৰাপ্ত শিক্ষকক মানে সম্বৰ্ধনা জনোৱা হৈছে। তেখেত হৈছে আমাৰ যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ শিক্ষক সন্মানীয় দীনবন্ধু দেৱনাথ ডাঙৰীয়া। আৰু এই অভিনন্দন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক এখন মানপত্ৰ, এটা উত্তৰীয় আৰু এটি নিমৰ পুলি, এটা কলম দি আমি তেওঁলোকক মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকে যাতে ভৱিষ্যত জীৱনত আগুৱাই যাব পাৰে আৰু তেওঁলোকৰ মানে আগুৱাই গৈ নিজৰ জীৱনত যাতে ভাল এটা মানে কেৰিয়াৰ গঠন কৰিব পাৰে তাৰ কাৰণে আমি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানত আমাৰ সন্মানীয় তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস ডাঙৰীয়া আৰু আমাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকা ডাঙৰীয়া আৰু এই অঞ্চলৰ শিক্ষাগুৰুসকল আৰু আমাৰ সংগঠনৰ প্ৰাক্তন নবীন কৰ্মীসকল আৰু এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছিলে। আজি সদু বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মহৰীপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰামগাঁও স্কুলত 2022 বৰ্ষৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আছিলে। ইতিমধ্যে অভিনন্দন অনুষ্ঠান সমাপ্ত হ'ল। তো যিসকল ছাত্ৰ ছাত্ৰী আজি ভাল নম্বৰেৰে পাছ কৰিছে তেওঁলোকক আমি মানে তেওঁলোকৰ প্ৰতি আমি আশা আৰু বিশ্বাস যে আগন্তুক দিনত তেওঁলোকে যাতে ইয়াতকৈ ভাল ফলাফল দেখুৱাব পাৰে আৰু ভাল গৌৰৱ কৰিব পাৰে এই অঞ্চলৰ। তাই আমি অনুৰোধ আশা ৰাখিছোঁ আৰু আগন্তুক দিনক যাতে ভাল শিক্ষা গ্ৰহণ কৰি সমাজৰ এজন ভাল সেৱক সেৱিকা হ'ব পাৰে সেয়ে আমি কামনা কৰিছোঁ।